নমস্কাৰ বন্ধু-বান্ধৱীসকল, আসাম টেক চেনেললৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টো ইনষ্টাগ্ৰাম ইউজাৰসকলৰ বাবে। যদি আপুনি ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে আৰু আপুনি আপোনাৰ ইনষ্টাগ্ৰামৰ ফোন নম্বৰ বা জিমেইলটো চেঞ্জ কৰিব বিচাৰে, তেন্তে ভিডিঅ'টো আপোনাৰ বাবে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যদি আপুনি আমাৰ চেনেললৈ নতুন হয় তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব। ইনষ্টাগ্ৰামৰ ফোন নম্বৰ বা জিমেইলটো চেঞ্জ কৰাৰ বাবে প্লে ষ্ট'ৰটো অপেন কৰিব আৰু ইয়াতে আপুনি ইনষ্টাগ্ৰাম লাইট বুলি সাৰ্চ কৰিব। আপোনালোকে দেখা পাই আছে ইনষ্টাগ্ৰাম লাইট বুলি এই যিটো এপ্লিকেশ্যন আছে এইটো ডাউনলোড কৰি ল'ব। মই অলৰেডি ডাউনলোড কৰিছোঁ আগতে, গতিকে মোৰ তাত অপেন বুলি আহিছে। ইনষ্টাগ্ৰাম লাইট এপ্লিকেশ্যনটো অপেন কৰিব। ইয়াতে আপোনাৰ যিমানটা একাউণ্ট আছে গোটেইখিনি শ্ব' কৰিব। আপুনি আপোনাৰ যিটো একাউণ্টৰ ফোন নম্বৰ বা জিমেইল চেঞ্জ কৰিব বিচাৰে সেই একাউণ্টটো লগইন কৰি ল'ব। একাউণ্টটো লগইন কৰাৰ পিছত আপুনি আপোনাৰ প্ৰফাইলত যাব। প্ৰফাইলত যোৱাৰ পিছত ওপৰত দেখা পাই আছে 3 লাইন বুলি এটা অপশ্যন, ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকে ছেটিঙত ক্লিক কৰিব। তাৰপিছত অলপমান স্ক্ৰল কৰিব আৰু আপোনালোকে দেখা পাব আপোনালোকৰ একাউণ্ট বুলি এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰিব। একাউণ্টত ক্লিক কৰাৰ পিছত ওপৰতে আপোনালোকক দেখাই আছে পাৰ্চনেল ইনফৰমেশ্যন, ইয়াতে ক্লিক কৰিব। বন্ধু-বান্ধৱীসকল, আপোনালোকে দেখা পাই আছে পাৰ্চনেল ইনফৰমেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিমানখিনি পাৰ্চনেল ইনফৰমেশ্যন আছে গোটেইখিনি ইয়াতে শ্ব' কৰি আছে। যদি আপুনি জিমেইলটো চেঞ্জ কৰিব বিচাৰে তেন্তে জিমেইলটোত ক্লিক কৰি এই জিমেইলটো আপোনাৰ পুৰণা যিটো জিমেইল শ্ব' কৰি আছে এই জিমেইলটো কাট কৰি কেনে আপুনি নতুন আপোনাৰ জিমেইলটো এড কৰিব পাৰে। মই যেনেবা এতিয়া ফোন নম্বৰটো চেঞ্জ কৰিম, তো তলৰ ফালে যিটো মোবাইল নম্বৰ শ্ব' কৰি আছে এই মোবাইল নম্বৰটো মই চেঞ্জ কৰিম। আৰু এই মোবাইল নম্বৰটো চেঞ্জ কৰাৰ কাৰণে প্ৰথমে মোৰ পুৰণা মোবাইল নম্বৰটো কাট কৰি কেনে ইয়াতে মই যিটো মোবাইল নম্বৰ এড কৰিম সেই নম্বৰটো দিব লাগিব। যেনে মই এতিয়া বেলেগ এটা মোবাইল নম্বৰ এই একাউণ্টত এড কৰিব বিচাৰোঁ। মোবাইল নম্বৰটো দি কেনে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত বন্ধু-বান্ধৱীসকল, আপুনি আপোনাৰ যিটো মোবাইল নম্বৰ দিব সেই মোবাইল নম্বৰত এটা কোড যাব আৰু সেই কোড নম্বৰটো ইয়াতে বহাই দিব। কোড নম্বৰটো এণ্টাৰ কৰি নেক্সটত ক্লিক কৰিব। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে দেখা পাই আছে মোৰ পুৰণা যিটো মোবাইল নম্বৰ আছিল সেই মোবাইল নম্বৰটো অলৰেডি চেঞ্জ হৈ গৈছে। তো আপুনি এতিয়া ইনষ্টাগ্ৰাম এপ্লিকেশ্যনটোত যাই কেনে প্ৰফাইলত ক্লিক কৰিব। প্ৰফাইলত ক্লিক কৰি কেনে 3 লাইনত ক্লিক কৰিব আৰু 3 লাইনত ক্লিক কৰি আপোনালোকে দেখা পাই আছে একাউণ্ট চেণ্টাৰ, ইয়াতে ক্লিক কৰিব। একাউণ্ট চেণ্টাৰত ক্লিক কৰাৰ পিছত আপোনালোকে পাৰ্চনেল ডিটেইলছত ক্লিক কৰিব। পাৰ্চনেল ডিটেইলছত ক্লিক কৰি কেনে আপুনি আপোনাৰ ফোন নম্বৰটো চেঞ্জ হৈছে নে নাই আপোনালোকে চাব পাৰিব। বন্ধু-বান্ধৱীসকল, আপোনালোকে দেখা পাই আছে মোৰ যিটো পুৰণা ফোন নম্বৰ আছিল সেইটো অলৰেডি চেঞ্জ হৈ গ'ল। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে বা আপোনাৰ অলপ হ'লেও উপকৃত হৈছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব।